নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কঁঠালৰ আচাৰ মই কেনেদৰে বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মই কঁঠালৰ আচাৰ বনাবলৈ ইয়াতে সৰু দুটা কঁঠালৰ মুচি লৈছোঁ আৰু এই কঁঠালৰ মুচিটো বাকলিখিনি গুচাই সৰু সৰুকৈ টুকুৰা কৰি লওঁ। এইখিনি মই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ, ওপৰৰ বাকলিখিনি গুচাই। টুকুৰাবিলাক মই বৰ বেছি ডাঙৰ কৰা নাই, সৰু কৰি লৈছোঁ আৰু এইখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া গেছত এখন কেৰাহী পাতি লৈছোঁ। পানীখিনি উতলিবৰ বাবে কেৰাহীখন গেছৰ ওপৰত তুলি ৰাখিছোঁ। এতিয়া ইয়াতে মই নিমখ দিছোঁ 5 চামুচমান জোখত। এতিয়া ইয়াতে মই কাটি ৰখা কঁঠালৰ টুকুৰাখিনি দি দিছোঁ। গোটেইখিনি কেৰাহীত ঢালি দিছোঁ। কঁঠালৰ টুকুৰাখিনি যদিও বেছি হৈছে, কিন্তু সিজি যোৱাৰ পিছত এইখিনি কমি যাব। গোটেইখিনি মই ভালদৰে পানীত সোমাই যোৱাকৈ হেঁচি হেঁচি ভৰাই দিছোঁ। গোটেইখিনি ভালদৰে সোমাই গৈছে। এইখিনি এতিয়া অলপমান লৰাই দিছোঁ মাজে মাজে। কঁঠালৰ টুকুৰাখিনি আধা সিজা কৰি ল'ম মই। এইখিনি চাওক, প্ৰায় আধা সিজা হৈ গৈছে কঁঠালৰ টুকুৰাখিনি। একেবাৰে সিজাই লোৱা নাই, অলপমান সিজাই লৈছোঁ। বেছিকৈ সিজাই ল'লে শুকুৱাবলৈ অসুবিধা হ'ব, সেইবাবে অকণমান সিজাই লৈছোঁ। গোটেইখিনি মিলাই মই অলপ সময় এনেদৰে পানীতে ৰাখি থ'ম, তাৰপিছত পানীৰ পৰা টুকি পেলাম। এইখিনি এতিয়া মই কেৰাহীখনৰ পৰা এটা খৰাহীত উলিয়াই লৈছোঁ গোটেইখিনি, আৰু পানীটো টুকি লৈছোঁ ভালদৰে। এতিয়া আপোনালোকক মই আকৌ এবাৰ দেখাই দিছোঁ মই কিমানটো সিজাইছোঁ। অকণমান ভাঙি যোৱাকৈহে সিজাইছোঁ, খুব বেছিকৈ সিজোৱা নাই। এতিয়া ইয়াতে মই হালধি সানি দিছোঁ। ডলাখনত মই পাতলকৈ মেলি দিছোঁ। ডলাখনত মেলি ৰ'দত ভালদৰে শুকুৱাই ল'ম। দুটামান টান ৰ'দত ভালদৰে শুকুৱাই ল'ব লাগিব। আৰু ইয়াত দিবৰ বাবে এতিয়া মই লৈছোঁ কেঁচা আম 5টা। ইয়াতে আপোনালোকে আমচুৰ পাউডাৰৰ ব্যৱহাৰ কৰিব পাৰিব, কিন্তু এইটো সময়ত আম থাকে, গতিকে মই কেঁচা আমকে পিহি এইখিনি শুকুৱাই ল'ম। এই কেঁচা আমকেইটা মই এতিয়া এখন পিহনাৰে পিহি ল'ম গোটেইখিনি। আমখিনি গোটেইখিনি পিহনাখনত পিহি অকণমান হালধি সানি মই ৰ'দত শুকুৱাই ল'ম। আচাৰত দিবৰ বাবে প্ৰস্তুত কৰি লোৱা মছলাখিনি হৈছে জিৰা 3 চামুচ, ধনিয়া গুটি 3 চামুচ, মিঠি গুটি 3 চামুচ, চফ গুটি 3 চামুচ, কালজিৰা 2 চামুচ, জনি গুটি 3 চামুচ, বগা সৰিয়হ 3 চামুচ, শুকান জলকীয়া 6-7টামান লৈছোঁ। গোটেইখিনি অলপ সময় ৰঙা হৈ যোৱালৈকে ভাজি লৈছোঁ আৰু মিক্সিত খুন্দি লৈছোঁ। একেবাৰে মিহিকৈ খুন্দি লোৱা নাই, অলপমান গোটা কৰি ৰাখিছোঁ। আৰু মোৰ আচাৰৰ ভিডিঅ'বিলাকৰ প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে মছলা বনোৱাৰ ভিডিঅ'টো পাবই, গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দিয়া নাই, দীঘল হৈ যাব সেইবাবে। আৰু এতিয়া আমখিনি মোৰ ভালদৰে শুকান হৈ গৈছে। এই চাওক, শুকান হৈ গৈছে গোটেইখিনি। আৰু এইখিনি শুকাই যোৱা কঁঠালখিনি 3টা ৰ'দত শুকুৱাই লৈছোঁ। কঁঠালখিনি ৰ'দটো কম আছিল, গতিকে 3 দিন লাগিল, নহ'লে টান ৰ'দ হ'লে এদিনতে ভালদৰে শুকাই যায়। এইখিনি চাওক
শুকোৱাৰ পাছত এইখিনি কালাৰটো চেঞ্জ হৈ গৈছে গোটেইখিনি আৰু কমিও গৈছে। এতিয়া আৰু লৈছোঁ এটা নহৰু ফুটাকেইটা গুচাই লৈছোঁ বাকলিখিনি আৰু টুকুৰা টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া গেছত কেৰাহী এটা পাতি তাতে চাহৰ সৰু কাপেৰে 2 কাপ মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি মই ভালদৰে উতলাই ল'ম। মিঠাতেলখিনি ভালদৰে উতলাৰ পাছত গেছটো কমাই লৈছোঁ আৰু কাটি ৰখা নহৰুখিনি দিছোঁ তেলতে। এতিয়া দিছোঁ খুন্দি ৰখা মছলাখিনি, গোটেইখিনি মছলা তেলতে দি দিছোঁ। আৰু দিছোঁ হালধি এচামুচ, এতিয়া ইয়াতে দিছোঁ কাশ্মীৰ মিৰ্চ পাউডাৰ 2 চামুচ, ৰেড চিলি পাউডাৰ 2 চামুচ, নিমখ এচামুচ, শুকুৱাই ৰখা আমখিনি এতিয়া গৰম তেলতে দি মছলাখিনিৰ সৈতে ভালদৰে মিলাই দিছোঁ। এতিয়া ইয়াতে আধা কাপমান জোখত ভিনেগাৰ দিছোঁ আৰু ভালদৰে গোটেইখিনি মিলাই এতিয়া শুকুৱাই ৰখা কঁঠালৰ মুচিখিনি ইয়াতে দি মছলাখিনি ভালদৰে মিলাই দিম। গোটেইখিনি ভালদৰে মিলাই গেছটো অফ কৰি দিছোঁ। চাৰিওফালে আৰু ভালদৰে মিলাই দিছোঁ। এতিয়া কেইটামান পকা জলকীয়া তেলত গৰম কৰি লৈছোঁ আৰু ইয়াতে দি ভালদৰে মিলাই দিছোঁ। এতিয়া ঠাণ্ডা হ'বৰ বাবে দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত এটা বাতিত আপোনালোকক কাঢ়ি দেখাইছোঁ, চাওকচোন কালাৰটো কিমান ধুনীয়া। আৰু এইখিনি বৈয়ামত ভৰাই ৰাখিছোঁ। এনেদৰে বৈয়ামত ভৰাই মাজে মাজে ৰ'দত দি থাকিলে আচাৰটো ভালে থাকে। মোৰ ভিডিঅ'টোৰ মাজত বহুত বানান ভুলো হ'ব পাৰে, তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব। আৰু পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।